বৰপেটা লোকসভা সমষ্টি এইবাৰ কাৰ দখলত আপোনালোকে সকলোৱে জানে শুই থকা শিয়ালে কেতিয়াও হাত ধৰিব নোৱাৰে কাৰ কথা ক'বলৈ গৈছে আপোনালোকে নিশ্চয় গমেই পাইছে আৰু বৰপেটাত এইবাৰ বিজেপিৰ বিদ্ৰোহ আৰম্ভ হৈ গৈছে ইতিমধ্যে কাৰণ যিগৰাকী বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী এইবাৰ অগপৰ পৰা আগুৱাই দিছে ফণীভূষণ চৌধুৰী তেখেতৰ কথা ক'বই নাযাওঁ তেখেতক বাদ দিও বিজেপিৰ অসম চৰকাৰৰ তিনিগৰাকী প্ৰভাৱশালী মন্ত্ৰী আছে তাৰ পিছতো যেন এইবাৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী হাৰিব অৰ্থাৎ পৰাজয় বৰণ কৰিব সেইটো 100% নিশ্চিত হয় এটা বিজেপিৰ বিদ্ৰোহ আৰম্ভ হৈছে কাৰণ এটাই বিজেপিৰ কাৰণে টিকট বিচাৰিছিলে এইবাৰ লোকসভা সমষ্টি বৰপেটাৰ কাৰণে ৰঞ্জিত দাস চন্দ্ৰমোহন পাটোৱাৰী আৰু এগৰাকী ব্যক্তিয়ে কিন্তু তেখেতসকলক নিৰাশাত পেলাই হয়তো চন্দ্ৰমোহন পাটোৱাৰী বা ৰঞ্জিত দাস যদি চেণ্ট্ৰেলত যায় ভৱিষ্যত ৰাজনৈতিক কেৰিয়াৰ অন্ধ হ'ব পাৰে বা নাইকিয়া হ'ব পাৰে হিমু মামাৰ সেয়েহে হিমু মামাই নিজাববীয়াকৈ টিকট এইবাৰ আগবঢ়াইছে সকলোৰে পৰিচিত শুই থকা শিয়াল আমাৰ ফণীভূষণ চৌধুৰীৰ ওচৰলৈকে গতিকে চাওক বিজেপিত বিদ্ৰোহ হোৱাটো স্বাভাৱিক আৰু ইতিমধ্যে হৈছে আপোনালোকে গম পায় অসমৰ বহুবল্কী মিনিষ্টাৰ এগৰাকী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ঘৰৰ কাষতে সিদিনাই যেতিয়া মিটিং হৈছিলে অগপক ছাপৰ্ট দিয়াৰ কাৰণে মানুহ নাই আসনবিলাক খালী আছিলে আৰু খাইকৈ নলবাৰী সমষ্টিৰ জনসাধাৰণে এটা সিদ্ধান্ত লৈছে যে আমি কেতিয়াও ফণীভূষণ চৌধুৰীক ভোট নিদিওঁ হয় বিজেপিৰ কেণ্ডিডেট দিব লাগিছিলে নহ'লে এগৰাকী অন্য শক্তিশালী কেণ্ডিডেট দিব লাগিছিলে যিগৰাকী কেণ্ডিডেটে বিধানসভাত টোপনি মাৰি থাকে প্ৰশ্ন কৰাৰ পিছত গম নাপায় উত্তৰ দিবলৈ সেইগৰাকী মন্ত্ৰীয়ে জানো সংসদত গৈ অসমীয়াৰ জাতীয় সমস্যাৰ হকে কিবা মাত মাতিব পাৰিব নে কোনোবাই নিজৰ স্বাৰ্থৰ কাৰণে আগুৱাই দিছে এয়া ডাঙৰ প্ৰশ্ন হৈ উঠিছে বৰপেটা লোকসভা সমষ্টিত আৰু চন্দ্ৰমোহন পাটোৱাৰী যোৱা টাৰ্মটোত মাত্ৰ অলপ ভোটৰ কাৰণে হাৰিছিলে আৰু সেই চন্দ্ৰমোহন পাটোৱাৰীক এইবাৰ টিকট বিচাৰিছিলে বিজেপিৰ পৰা লোকসভা সমষ্টি বৰপেটাত কিন্তু চন্দ্ৰমোহন পাটোৱাৰীক যদি বা ৰঞ্জিত কুমাৰ দাসক যদি এইবাৰ টিকট দিলেহেঁতেন 100% বিজেপি সেই টিকটৰ জৰিয়তে লোকসভা বৰপেটাত এইবাৰ দখল কৰিব পাৰিলেহেঁতেন কিন্তু কি কৰিলে চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰঞ্জিত দাসক টিকট নিদিলে আৰু যেহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ'ল আগতকৈ বহুত আমাৰ অসমীয়াৰ ভোট বাঢ়িছিলে বৰপেটা লোকসভা সমষ্টিত আৰু চন্দ্ৰমোহন পাটোৱাৰী আছিলে এগৰাকী সমাজ সেৱক আৰু সামাজিক লিডাৰ যিগৰাকীৰ কণ্ঠত প্ৰফুল্ল মহন্তই ভয় খাইছিলে আপোনালোকে জানেনে যিগৰাকী মন্ত্ৰীৰ কাৰণে অসমৰ ৰাজধানী দিছপুৰৰ পৰা কলিয়াবৰত নিব নোৱাৰিলে সেই অৱস্থাত নিজৰ বহি থকা চকীখন লৈ উদাও লৈছিলে প্ৰফুল্ল মহন্তৰ ওচৰলৈকে সেই এজন মন্ত্ৰী যেতিয়া টিকট নাপায় তেতিয়া নিশ্চয় বিজেপিত উকমুকনি হোৱাটো বিজেপিত স্বাভাৱিক জুই জ্বলাটো হ'বই আৰু ইতিমধ্যে জয়ন্ত মল্ল বৰুৱায়ো যেন ছাইড কাটিছে এতিয়া জয়ন্ত মল্ল আহি পৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰচাৰ অভিযানত অন্যহাতে ৰঞ্জিত কুমাৰ দাসেও যে এৰি দিছে যে ফণীভূষণ চৌধুৰী বাৰু কেনেকৈ জয় হয় কেনেকৈ হিমু মামাই লোকসভাৰ এবাৰ সংসদ বনাই আমি চাই লওঁ যেন ভিতৰে ভিতৰে বিদ্ৰোহ আৰম্ভ হৈছে বিজেপিত নকলেও হ'ব আপোনালোকে জানে যদিও বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ বহুত ভোট আছে কিন্তু যদি ৰঞ্জিত কুমাৰ দাস বা খাইকৈ চন্দ্ৰমোহন পাটোৱাৰীক যদি এইবাৰ টিকট দিলেহেঁতেন 100% নিশ্চিত হৈছিলে কিন্তু নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে চন্দ্ৰমোহন পাটোৱাৰীকো যেন এইবাৰ দূৰত ৰাখিছে টিকটৰ পৰা সেয়েহে উকমুকনি হৈছে আমাৰ বৰপেটাত এইবাৰ আৰু অন্যহাতে CPMৰ প্ৰাৰ্থী আপোনালোকে গম পায় মনোৰঞ্জন তালুকদাৰেও সক্ৰিয়ভাৱে জাগি উঠিছে আৰু অখিল গগৈয়ে কৈছে যে বিৰোধী ঐক্য মঞ্চৰ কেণ্ডিডেট এজন হ'ব লাগে কোনোবা এজনে হেনো উইড্ৰ কৰিব লাগে এনেকুৱা বক্তব্য আহি পৰিছে কিন্তু কংগ্ৰেছ জয়ী হ'বনে এইটো নিশ্চিত নহয় বহুতে ভাবি আছে কংগ্ৰেছ জয় হ'ব কিন্তু মই নাভাবোঁ যে কংগ্ৰেছ সহজত জয় হ'ব পাৰিব বৰপেটাত কাৰণ এটা প্ৰভাৱ আছে কংগ্ৰেছৰ সকলে জানে আব্দুল খালেকৰ কিন্তু সেই আব্দুল খালেকক যেতিয়া টিকটৰ পৰা বঞ্চিত কৰিছিলে সিটিং এমপিৰ পৰা তেতিয়াই যেন কংগ্ৰেছতো কিবা এটা বিদ্ৰোহ হৈছে আৰু এতিয়া যিগৰাকী কেণ্ডিডেট দিছে কংগ্ৰেছৰ পৰা সেইগৰাকীখনো
সকলো জনসাধাৰণে চিনি নাপায় গতিকে কি চাই ভোট দিব আৰু সেই কংগ্ৰেছী যিজন টিকট পোৱা দীপবায়ন তেখেতে যে লুটিৰ বাগৰ নামাৰিব হিমু মামাৰ ওচৰলৈকে কি নিশ্চিত আছে এনেকুৱা প্ৰশ্নই মানুহৰ অৰ্থাৎ ভোটাৰৰ দিমাগত প্ৰশ্ন উদয় হৈছে যে কাইলৈ যদি এইগৰাকী সংসদ হৈ যোৱাৰ পিছত যদি সেই গোলাম ওছমানীৰ নিচিনা চেঞ্জ হৈ যায় কি হ'ব গতিকে তেনেকুৱা কিছুমান কথা আছে সেইবিলাকক লৈ যেন এতিয়া বৰপেটা লোকসভা আসনখনো খুব এটা জমি উঠিছে কিন্তু মনোৰঞ্জন তালুকদাৰে কি কৰি আছে মনোৰঞ্জন তালুকদাৰে CPMৰ পৰা বহি থকা নাই তেখেতেও জপিয়াই পৰিছে নিৰ্বাচনী প্ৰচাৰত কিন্তু তেখেতৰো ভালেই হাৱা লাগিছে নিৰ্বাচনী বঁটা কিন্তু ফাইনেলি এনেকুৱা হয় যে মনোৰঞ্জন তালুকদাৰো যে জিতিব পাৰিব সেইটো আশা নাই হয়তো ভোট বিভাজনৰ সেই এটা সৃষ্টি হৈছে এইফালে দুলু আহমেদ সমাজৰ বহুত ব্যক্তিয়ে কৈ থাকে যে দুলু আহমেদে অসম জাতীয় পৰিষদৰ পৰা টিকট নাপালে কি হ'ল লুটিবাগৰ কিয় মাৰিব লগা হ'ল কিয় তেখেতে থিয় হ'বলগীয়া হ'ল কৰবাত কংগ্ৰেছৰ ভোট ফটাবলৈ নেকি কোনোবা অন্য দলৰ পৰা টকা লৈ কেনে ভোট ফটোৱাৰ এটা বিভাজন চলাইছে নেকি এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আহি পৰিছে ভোটাৰৰ মাজত গতিকে ফাইনেলি মানুহে সিদ্ধান্ত লৈছে যে যি হয় হ'ব দীপবায়ন যদি গুচি যায় যাব আমি চাই ল'ম দীপবায়নক গতিকে শেষত আমি ভোটটো দীপবায়নকেই দিব লাগিব কাৰণ আমি চৰকাৰ সলনি বিচাৰিছোঁ দেশত যিহেতু দুৰ্নীতি ভ্ৰষ্টাচাৰ আগুৱাইছে দিনক দিনে বাঢ়ি গৈছে সেই দুৰ্নীতি ভ্ৰষ্টাচাৰ মূল্য বৃদ্ধি ৰোধ এই সকলো হিন্দু মুছলমান পলাৰাইজেশ্যন ৰোধ কৰিবলৈ হ'লে আমি একমাত্ৰ অপশ্যন হিচাপে ল'ব লাগিব বৰপেটা লোকসভা সমষ্টিৰ পৰা একমাত্ৰ দীপবায়নক কংগ্ৰেছৰে হওক আৰু সেইজনেই জয়ী হওক এই আশা সকলোৱে বুকুত বান্ধি ৰৈ আছে আৰু হয়তো বহুতে দলে বলে আগুৱাই আহিব আৰু বহুতে প্ৰচাৰ অভিযানত জপিয়াই পৰিছে এয়াই হ'বলৈ গৈ আছে আৰু খাইকৈ বৰপেটাত যিহেতু সংখ্যালঘু ৰাইজ বেছি সংখ্যালঘু ৰাইজক সঘনাই টাৰ্গেট কৰে যে মিয়াৰ ভোট নালাগে এইটো নালাগে সেইটো নালাগে মুখ্যমন্ত্ৰীয়ে এইবাৰ কিন্তু সেই বৰপেটাৰ শিক্ষিত লোকসকলে জাগি উঠিছে আৰু তেওঁলোকে যেন অহংকাৰ সেই সকলো ভৰিৰ খোজেৰে মৰিয়াই নাইকিয়া কৰি দিব বিজেপিৰ এনেকুৱা অনুভৱ হৈছে আৰু তেখেতসকলে পণ লৈছে যে একমাত্ৰ অপশ্যন আমাৰ বিজেপিক ৰোধ কৰিবলৈ হ'লে দলে বলে আমি কংগ্ৰেছত ভোট দিব লাগিব সেই কেণ্ডিডেট দীপবায়নেই হওক বা অইন কোনোবাই হওক ইয়াত আব্দুল খালেক আৰু দীপবায়নৰ প্ৰশ্ন উঠিব নোৱাৰে বিজেপি যেনেকুৱা একচেতিয়া হৈ উঠে আমি কংগ্ৰেছো আৰু খাইকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ সেই সংখ্যালঘু লোকসকলে একগোট হৈছে যে আমি বিজেপিক পৰাভূত কৰিবলৈ হ'লে মামাৰ সেই অহংকাৰ নাইকিয়া কৰিবলৈ হ'লে মামাৰ সেই দপদপনি নাইকিয়া কৰিবলৈ হ'লে একমাত্ৰ দীপবায়নে হ'ব আমাৰ অপশ্যন গতিকে দীপবায়ন জিন্দাবাদ দীপবায়নক আমি ভোট দিমেই দীপবায়নক আমি কংগ্ৰেছৰ পৰা সংসদ বনামেই তেওঁ এগৰাকী যদিও সমাজৰ মাজত ইমান এটা পৰিচয় নাই কিন্তু এতিয়া লাহে লাহে পৰিচয় হৈ উঠিছে আৰু জপিয়াই পৰিছে বিজেপিৰ এগেইনষ্টে বৰপেটাত APCCৰ সভাপতি ভূপেন বৰা লুৰিণজ্যোতি গগৈ অখিল গগৈকে ধৰি অন্যান্য নেতাসকল আপোনালোকে নিশ্চয় গম পায় গতিকে বৰপেটা কাৰ আপোনালোকে ভাবি চাওক ফাইনেলি এনেকুৱা অনুভৱ হৈছে যে বিজেপিৰ মাজত সেই জ্বলি উঠা বিদ্ৰোহৰ জুই কুৰাই হেনো অনায়াসে এৰি দিছে কংগ্ৰেছক সেই আসনখন কাৰণ তেওঁলোকে কেতিয়াও জয় হ'ব নোৱাৰে আৰু AGPৰ মাজতো কিছুমান ব্যক্তিয়ে ফণীভূষণ চৌধুৰীৰ কেণ্ডিডেট হোৱাটো বিচৰা নাছিল যাৰ কাৰণে সকলোৱে এতিয়া AGPৰ কেণ্ডিডেট বিজেপিৰ সমৰ্থিত আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া যদিও জীৱনত এবাৰো পৰাজয় বৰণ কৰা নাই কোনো নিৰ্বাচনত এয়াই চাগে প্ৰথম জীৱনত পৰাজয় বৰণ কৰিবলৈ গৈ আছে অনুভৱ হয় গতিকে আপোনালোকে ভাবক বৰপেটা কাৰ সংসদত কোনে যাব আপোনালোকে ভাবি চাওক আৰু আপোনালোকে বিবেক ভোট দিব বুলি আশা কৰিলোঁ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে শেষ কৰোঁ জয় অসম ধন্যবাদ আৰু যদি আপোনালোকে মোৰ চেনেলটোলৈকে প্ৰথম ভিজিট কৰিছে বা চেনেলটো ছাবস্ক্ৰাইব কৰে না কাষত থকা বেল আইকনটো অল কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আগন্তুক ভিডিঅ'বিলাক পাব বুলি আশা কৰি শেষ কৰিছোঁ ধন্যবাদ।